নমস্কাৰ। আজি আমাৰ ক্লাছৰ আমি ভইচ চেঞ্জৰ বিষয়ে আলোচনা কৰিম আচলতে। আৰু ভইচ চেঞ্জ বা নেৰেশ্যন কৰিবলৈ যদি যাওঁ তাৰ আগত আমি কিছুমান বিষয় জানি লোৱাটো অত্যন্ত আৱশ্যক। যেনে প্ৰথমতে আমি জানিব লাগিব ভাৰ্বল লিষ্টখন আমি জানিব লাগে সকলোৱে। যদি ভইচ চেঞ্জ কৰিব যাওঁ নেৰেশ্যনৰ কাৰণ প্ৰেজেণ্ট, পাষ্ট আৰু পাষ্ট পাৰ্টিচিপল ফৰ্মবোৰ ইয়াত লাগে। তাৰপিছত আমাক প্ৰয়োজন হয় চেণ্টেন্সৰ বিষয়ে আমি জানিব লাগে। আৰু ভইচ চেঞ্জ যিহেতু আমি শিকিব যাম আমি ক্ৰম অনুসৰি আগে তাৰ যিখিনি আমাক লাগতিয়াল বস্তু বা উপাদান সেইখিনি আমি জানি ল'ম, তাৰপিছতহে আমি ভইচ চেঞ্জলৈ আগবাঢ়িম। এতিয়া আমি ভইচ চেঞ্জত যোৱাৰ আগত আজি মই পোনপ্ৰথম এটা ক্লাছ চেণ্টেন্সৰ ওপৰত আৰম্ভ কৰিম। চেণ্টেন্স আমি সকলোৱে জানো যে চেণ্টেন্স মানে হ'ল অসমীয়াত আমি কওঁ যে বাক্য। হয়, এতিয়া চেণ্টেন্সনো কি? হোৱাট ইজ এ চেণ্টেন্স? চেণ্টেন্স যদি কওঁ আমি সহজ ভাষাত, এটা বাক্য হ'ল কেইটামান শব্দৰ সমষ্টি, কেইটামান অৰ্থপূৰ্ণ শব্দৰ সমষ্টি যিয়ে আমাৰ মনৰ ভাৱ প্ৰকাশ কৰে। অৰ্থাৎ টু কমিউনিকেট উইথ আদাৰ্ছ উই ইউজ চাম মিনিংফুল ৱৰ্ডছ ডেট ইজ কল্ড চেণ্টেন্স। এতিয়া এটা বাক্য হ'বলৈ কেইটামান অৰ্থপূৰ্ণ শব্দ লাগে। ইংৰাজীত যদি কওঁ এ চেণ্টেন্স ইজ এ গ্ৰুপ অফ ৱৰ্ডছ হুইচ গিভ এছ এ কমপ্লিট চেন্স। ঠিক আছে, এটা বাক্যত যে কেইটামান অৰ্থপূৰ্ণ শব্দ লগ লাগি যেনেকৈ এটা বাক্য হয়, তেনেদৰে কেইটামান অৰ্থপূৰ্ণ বৰ্ণ লগ লাগি এটা শব্দ হয়। আৰু সেই শব্দবোৰক লগ লগাই অৰ্থপূৰ্ণ শব্দ কেইটামান যদি আমি লগ লগাওঁ, তাৰপিছত আমি তাৰ পৰা যদি এটা সম্পূৰ্ণ অৰ্থ পাওঁ, কেইটামান অৰ্থপূৰ্ণ শব্দ লগ লগালে এটা চেণ্টেন্স বা বাক্য নহ'ব পাৰে। যদিহে সি কোনো মনৰ ভাৱ প্ৰকাশ কৰিব নোৱাৰে, তেতিয়াহ'লে আমি তাক চেণ্টেন্স বুলি নধৰোঁ। আৰু যদিহে সেই শব্দকেইটাই আমাৰ মনৰ ভাৱ প্ৰকাশ কৰে সুন্দৰকৈ সম্পূৰ্ণকৈ, তেতিয়াহ'লে আমি তাক বাক্য বুলি কওঁ। আচ্ছা, যে আমি বাক্য পালোঁ, বাক্য কাকৈ গম পালোঁ। এতিয়া বাক্য হোৱাৰ কাৰণে আমাক কিছুমান উপাদানৰ প্ৰয়োজন। যেনে এটা বাক্য হ'বলৈ আমাক এটা ছাবজেক্ট লাগে, এটা ফাইনিট ভাৰ্ব লাগে আৰু এটা অবজেক্ট লাগে। কেতিয়াবা যেনে হি ইজ এ বয়, ইয়াতে কৈছে হি ছাবজেক্ট, ইজ ভাৰ্ব আৰু বয় অবজেক্ট। কেতিয়াবা কি হয়, আমি এটা বাক্য ছাবজেক্ট নোহোৱাকৈও কৰিব পাৰোঁ বা অবজেক্ট নোহোৱাকৈও কৰিব পাৰোঁ। যদিহে সি সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰে, তেতিয়াও কিন্তু তাক আমি বাক্য বুলি ধৰোঁ। যদি ধৰা হওক আমাক সোধে উইল ইউ গ' টু মাৰ্কেট, মই উত্তৰ দিব পাৰোঁ য়েছ। এতিয়া এই য়েছ বৰ্ণটোৱে কিন্তু বা শব্দটোৱে আমাক, য়েছ শব্দটোৱে আমাক কি কৰিছে, সম্পূৰ্ণ মনৰ ভাৱটো প্ৰকাশ কৰিছে। সম্পূৰ্ণ বাক্যটো আছিল যে য়েছ আই উইল গ'। তেতিয়া আমি এই য়েছটোকো কিন্তু বাক্য বুলি ধৰিব পাৰোঁ। অৰ্থাৎ এটা বা তাতোধিক অৰ্থপূৰ্ণ শব্দৰ সমষ্টি লগ লাগি যদি এটা সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰে, তেতিয়াহ'লে আমি তাক চেণ্টেন্স বুলি কওঁ। এতিয়া কথা হ'ল এই চেণ্টেন্সবোৰক আমি বিভিন্ন টাইপছত ভাগ কৰা আছে। যেনে আমি যদি মানুহ এজনৰ বিষয়ে কওঁ, ধৰক মই এজন মানুহৰ বিষয়ে ক'ব লৈছোঁ, এজন মানুহক আমি দুটা ধৰণে চিনাকি দিব পাৰোঁ। এটা তেওঁৰ গুণ আৰু এটা তেওঁৰ আকৃতি। ধৰক এতিয়া যদি মই এজন এনেকুৱা মানুহৰ বিষয়ে কওঁ যে মানুহজনৰ নামটো আপোনালোকে হয়তো গম পাই যাব, মই মানুহজনৰ বিষয়ে ক'ম, তেওঁৰ গুণৰ বিষয়ে ক'ম আৰু মানুহজন কোন আমি উলিয়াব পাৰোঁ। ধৰক মই যদি কওঁ যে অসম মন্ত্ৰীসভাৰ আটাইতকৈ বিচক্ষণ মন্ত্ৰীজন, যিজন মানুহ কটন কলেজৰ সাধাৰণ সম্পাদকত অধিষ্ঠিত আছিল, যিজনে বাদ দি অসমৰ ৰাজনীতিত আমি কথা আলোচনা কৰিব নোৱাৰোঁ। হয়, এতিয়া যদি এই কথাখিনি কওঁ, এইখিনি কথা কোৱাৰ বাবে এই গুণসম্পন্ন মানুহজন আমি নিশ্চয় গম পাইছোঁ। হয়, ঠিকে ভাবিছে, এইজনে হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অৰ্থাৎ মই কিন্তু কোৱা নাই যে হিমন্ত বিশ্ব শৰ্মা কোন, বা মই কৈছিলোঁ যে এবাউট তেওঁৰ গুণ, তেওঁৰ বিষয়ে কেইটামান আমি গুণ কৈছিলোঁ আৰু সেই গুণখিনি কোৱাৰ লগে লগে আমি ধৰি লৈছোঁ যে এই মানুহজনে সেইজন হয়। এতিয়া মই এটা যদি বেলেগ কথা কওঁ, ষ্ট্ৰাকচাৰৰ বিষয়ে আহোঁ। ধৰক মই এতিয়া কৈছোঁ যে অসম মন্ত্ৰীসভাৰ এজন এনেকুৱা মন্ত্ৰী যিজন শকত, অকণমান পেটটো ওলা, যাৰ তালুত চুলি নাই, সেই মানুহজনেই আমি আমাৰ সংগঠনে, টেটৰ সংগঠনে লগ কৰিব বিচাৰিছিল। এতিয়া আমাৰ গম পাইছে যে কোন সেই মানুহজন, নিশ্চয় গম পাইছে, সেই মানুহজনো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অৰ্থাৎ এই যিটো ষ্ট্ৰাকচাৰ মই ক'লোঁ গঠন, সেইটো এজন মানুহ আৰু তেওঁৰ গুণখিনি দুই এজন মানুহ। অৰ্থাৎ এটা মানুহে এটা ষ্ট্ৰাকচাৰেদি আমি তেওঁক বিবেচনা কৰিব পাৰোঁ, চিনিব পাৰোঁ আৰু তেওঁক গুণৰ জৰিয়তে চিনিব পাৰোঁ। ঠিক তেনেদৰে বাক্য এটাক আমি দুই ধৰণে চিনিব পাৰোঁ। এটা হ'ল একৰ্ডিং টু ইটছ মিনিং এণ্ড
according to its structure. এতিয়া আমি চাম বাক্য কেনেদৰে বাক্য এটাক আমি দুই ধৰণে চাব পাৰোঁ। এতিয়া আমি আহিছোঁ বাক্যৰ টাইপছ অৰ্থাৎ সেন্টেন্সেছ এণ্ড ইটছ টাইপছ। বাক্যবোৰক কি কৰা হৈছে দুই ধৰণত ভাগ কৰিব পাৰোঁ আমি, যে একৰ্ডিং টু মিনিং অৰ্থাৎ অৰ্থ অনুসৰি বাক্যসমূহক আমি এটা ভাগত ভাগ কৰিব পাৰোঁ, একৰ্ডিং টু ষ্ট্ৰাকচাৰ অৰ্থাৎ গঠন অনুসৰি বাক্যসমূহক আমি ভাগ কৰিব পাৰোঁ। অৰ্থ অনুসৰি আমি বাক্যবোৰক চাৰিটা ভাগত ভাগ কৰোঁ, এছাৰেটিভ সেন্টেন্স বা এইটোক ডিক্লাৰেটিভ সেন্টেন্স বুলিও কোৱা হয়। চ' ইণ্টাৰগেটিভ সেন্টেন্স, ইম্পাৰেটিভ সেন্টেন্স, এক্সক্লেমেটৰী সেন্টেন্স, এই বিষয়ে আমি পিছত আলোচনা কৰিম। আগে আমি ষ্ট্ৰাকচাৰ অনুযায়ী চাই লওঁ। ষ্ট্ৰাকচাৰ হৈছে চিম্পল সেন্টেন্স, যাক অসমীয়াত কওঁ আমি সৰল বাক্য। দ্বিতীয়টো হৈছে কমপ্লেক্স সেন্টেন্স, যাক কওঁ মিশ্ৰ বাক্য। আৰু 3 নম্বৰ কম্পাউণ্ড সেন্টেন্স, যাক কওঁ যৌগিক বাক্য। এতিয়া চিম্পল সেন্টেন্স কোনবোৰনো? চিম্পল সেন্টেন্স কোনবোৰ? যে যিবোৰ বাক্যত কি থাকে এটা ছাবজেক্ট, ভাৰ্ব আৰু অবজেক্ট। যিবোৰ বাক্যত এটা ছাবজেক্ট, এটা ভাৰ্ব আৰু অবজেক্ট থাকে অৰ্থাৎ এটা ফাইনাইট ভাৰ্ব থাকে আৰু অবজেক্ট থাকে, সেই বাক্যবোৰক আমি সৰল বাক্য বুলি কওঁ। আমি জানো যে এটা যদি আমি উদাহৰণ লওঁ, সাবজেক্ট দ্য ট্ৰেইন, ভাৰ্ব পাইছোঁ আমি ইজ লেট। এটা আমাৰ অবজেক্ট নাই, যিহেতু কমপ্লিমেণ্ট। সাবজেক্ট ভাৰ্ব অবজেক্ট, আমি কৈছোঁ যে অবজেক্ট নহয় বাক্যটো হ'ব পাৰে, কিন্তু চিম্পল সেন্টেন্স এটা কৈছোঁ ট্ৰেইন ইজ লেট, এইটো এটা সৰল বাক্য। এইদৰে যদি চাওঁ আমি কমপ্লেক্স সেন্টেন্স যদি লওঁ, আমি কমপ্লেক্স সেন্টেন্স কোনবোৰক কৈছে? যে যিবোৰ বাক্যই কি থাকে কমপ্লেক্স সেন্টেন্সত, কমপ্লেক্স সেন্টেন্স হ'ল যিবোৰ বাক্যত এক বা তাতোধিক চিম্পল সেন্টেন্স লগ কৰা হয়, কনজাংচন কৰা হয়, আৰু সেই বাক্যবোৰক আমি কমপ্লেক্স সেন্টেন্স বুলি। এটা কমপ্লেক্স সেন্টেন্সত এটা ইণ্ডিপেণ্ডেণ্ট ক্লজ আৰু এটা সাবঅৰ্ডিনেট ক্লজ সংযোগ কৰা হয় বা যোগ কৰা থাকে। ইয়াৰ যদি আমি এটা উদাহৰণ লওঁ, যে এনেকুৱা হ'ব পাৰে, if the train comes, I will go। অৰ্থাৎ ইয়াত যদি চাওঁ এটা আমি কি কৈছোঁ প্ৰিন্সিপাল ক্লজ পাইছোঁ। ইয়াৰ প্ৰিন্সিপাল ক্লজ হ'ল আই উইল গ, এইখিনি হ'ল প্ৰিন্সিপাল ক্লজ, পি ক্লজ বা ইণ্ডিপেণ্ডেণ্ট ক্লজ, এইখিনি পাইছোঁ যে প্ৰিন্সিপাল ক্লজ বা ইণ্ডিপেণ্ডেণ্ট ক্লজ। অৰ্থাৎ এই বাক্য অংশই এইখিনি বাক্য নোহোৱাকৈ, যিখিনি এইখিনি কৈছোঁ আমি সাবঅৰ্ডিনেট ক্লজ, এইখিনি বাক্যৰ সহায় নোহোৱাকৈ ই ইয়াৰ সম্পূৰ্ণ মনৰ ভাৱ প্ৰকাশ কৰিব পাৰে। ইণ্ডিপেণ্ডেণ্ট ক্লজ সেইবোৰে হ'ল যিবোৰ ক্লজে, যিবোৰ বাক্যই নিজৰ অৰ্থ আনৰ সহায় নোলোৱাকৈ প্ৰকাশ কৰিব পাৰে, এইখিনি বাক্যই প্ৰকাশ কৰিব পাৰে। আই উইল গ, মই যাম, ই সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিছে। কিন্তু আই উইল গটো যদি মই মুচি দিওঁ, তেতিয়াহ'লে ইফ দ্য ট্ৰেইন কামছ, এইখিনি কিন্তু তাৰ সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিব নোৱাৰে। ইয়াৰ অৰ্থ মানে যে যদি ট্ৰেইনখন আহে, দেন হোৱাট দ্য লিষ্টেনাৰ উইল বি ৱেইটিং টু দ্য নেক্সট। অৰ্থাৎ তাৰ অৰ্থ গম পৰা, যদি কওঁ যদি ট্ৰেইনখন আহে, ট্ৰেইনখন আহিলে কি হ'ব, মই যাম নাযাম খাম কি কৰিম, ছামথিং ইজ ৱেইটিং, কাৰণ তাৰ সম্পূৰ্ণ অৰ্থ আমাক দিব পৰা নাই। কিন্তু এইখিনি নকয় যদি আমি ডাইৰেক্ট ক'লোঁ যে আই উইল গ, আই উইল গ, ই কিন্তু ইয়াৰ সম্পূৰ্ণ মনৰ ভাৱ প্ৰকাশ কৰিব পাৰিছে, অৰ্থাৎ ই হ'ল ইণ্ডিপেণ্ডেণ্ট। এনেকুৱা ধৰণে এটা ইণ্ডিপেণ্ডেণ্ট ক্লজ আৰু এটা সাবঅৰ্ডিনেট ক্লজ লগ লাগি আমি এটা কি কৰিব পাৰোঁ, কমপ্লেক্স সেন্টেন্স বনাব পাৰোঁ। সাধাৰণতে আমি দেখোঁ যে ইফ, আফটাৰ, তাৰপিছত আমি পাওঁ বিফোৰ, বিকজ, এনেকুৱা ধৰণৰ এই কনজাংচন যিবোৰ আছে, এই কনজাংচনবোৰেৰে আমাৰ কমপ্লেক্স সেন্টেন্স সজোৱা হয়। এতিয়া আমি চাওঁ যে কম্পাউণ্ড সেন্টেন্স, কোনবোৰ সেন্টেন্সক কম্পাউণ্ড সেন্টেন্স বুলি কোৱা হয়। 3 নম্বৰত যদি চাওঁ আমি কম্পাউণ্ড সেন্টেন্স, কম্পাউণ্ড সেন্টেন্স, কম্পাউণ্ড সেন্টেন্স কি হয়, যে এক বা তাতোধিক সৰল বাক্য অৰ্থাৎ চিম্পল সেন্টেন্স যদি আমি লগ লগাওঁ, আৰু সেই চিম্পল সেন্টেন্সবোৰ কি হ'ব, দুয়োটাই যদি ইণ্ডিপেণ্ডেণ্ট ক্লজ হয়, দুয়োটা ক্লজে কি হ'ব নিজৰ নিজৰ অৰ্থ নিজে নিজে প্ৰকাশ কৰিব পাৰে, আনৰ সহায় ল'ব নালাগা নহয়, তেতিয়াহ'লে সেই বাক্যবোৰক আমি ক'ব পাৰোঁ যে সেইবোৰ হ'ল কম্পাউণ্ড সেন্টেন্স। এতিয়া আমি যদি উদাহৰণস্বৰূপে লওঁ যে অঞ্জনা waited for a train, but the train was late।
এতিয়া ইয়াত যদি আমি চাওঁ যে অঞ্জনা ৱেইটেড ফৰ এ ট্ৰেইন এটা বাক্য, এটা ইণ্ডিপেণ্ডেণ্ট বাক্য, আন এটা যদি চাওঁ দ্য ট্ৰেইন ৱাজ লেট ইউ এটা ইণ্ডিপেণ্ডেণ্ট বাক্য। অৰ্থাৎ আমি যদি ইয়াত বাটটো উঠাই দিওঁ তেন্তে কি কৰিব পাৰোঁ আমি, এই দুটাই নিজা নিজাকৈ ইহঁতৰ অৰ্থ প্ৰকাশ কৰিব পাৰে। যেনে অঞ্জনা ৱেইটেড ফৰ এ ট্ৰেইন, অঞ্জনাই ট্ৰেইন এখনৰ কাৰণে ৰৈ আছিল, এই সম্পূৰ্ণ মনোভাৱ প্ৰকাশ কৰিছে। আকৌ তেনেদৰে দ্য ট্ৰেইন ৱাজ লেট, ট্ৰেইনখন পলম আছিল, পলমকৈ আহিছিল। এই কথাটো কি কৰে, দুটাই কিন্তু ইণ্ডিপেণ্ডেণ্টলি নিজৰ অৰ্থ প্ৰকাশ কৰে, দুটাতে ছাবজেক্ট আছে, দুটাতে ফাইনাইট ভাৰ্ব আছে। গতিকে এই বাক্য দুটাই কি কৰিছোঁ আমি, বাট কনজাংচনে এই দুটা বাক্যকে লগ লগাইছে। এনেকুৱা ধৰণৰ যিবোৰ বাক্যই দুটা ইণ্ডিপেণ্ডেণ্ট ক্লজ লগ লাগি থাকে আৰু নিজে দুটা ইণ্ডিপেণ্ডেণ্ট বাক্যই যদি আমি কনজাংচনৰ পৰা আঁতৰাই দিওঁ, দুটা নিজৰ নিজৰ অৰ্থ প্ৰকাশ কৰিব পাৰে, সেইবোৰ বাক্যকে আমি কম্পাউণ্ড চেণ্টেন্স বুলি কওঁ। এতিয়া আমি একৰ্ডিং টু ষ্ট্ৰাকচাৰৰ বিষয়ে আলোচনা কৰিলোঁ, এই বিষয়ে আমি আৰু বহলাই পিছত আলোচনা কৰিম। কিন্তু আমাক ভইচ চেঞ্জৰ কাৰণে গুৰুত্বপূৰ্ণ হ'ল একৰ্ডিং টু মিনিং। একৰ্ডিং টু মিনিং অনুসৰি বাক্যবোৰক কোনবোৰ বাক্য একৰ্ডিং টু মিনিং অনুসৰি বাক্য আছে, এতিয়া আমি এই বিষয়ে আলোচনা কৰিম। একৰ্ডিং টু মিনিং অৰ্থ অনুসৰি বাক্যবোৰক আমি চাওঁ। ফাৰ্ষ্ট পাইছোঁ আমি এছাৰ্টিভ চেণ্টেন্স, যাক ডিক্লেৰেটিভ চেণ্টেন্স বুলিও কোৱা হয়। এছাৰ্টিভ চেণ্টেন্স কোনবোৰ, যিবোৰ বাক্যই কোনো ডাটা, তথ্য, আইডিয়া আদি দিয়ে। অৰ্থাৎ কোনো এটা বস্তু, ব্যক্তি বা ঘটনাৰ বিষয়ে যি বাক্যৰ পৰা আমি জানিব পাৰোঁ, সেই বাক্যবোৰকে আমি কি বুলি ক'ব পাৰোঁ, সেই বাক্যবোৰক আমি এছাৰ্টিভ চেণ্টেন্স বুলি কওঁ। অৰ্থাৎ এছাৰ্টিভ চেণ্টেন্সে কি কৰে, অপিনিয়ন দিব পাৰে, এটা বাক্যৰ ওপৰত অপিনিয়ন দিয়ে, কোনো ফেক্টৰ কথা ক'ব পাৰে, ডাটা বা আমি কি পাওঁ, ডাটা অৰ ইনফৰমেশ্যন যদি আমি এটা বাক্যত পাওঁ, এই বাক্যবোৰক আমি কি বুলি কওঁ, এই বাক্যবোৰকে যদি এটা বাক্য কি কৰে অপিনিয়ন, ফেক্ট, ডাটা, ইনফৰমেশ্যন আদি যদি আমি পাওঁ কোনো বাক্য এটাত, তেনে সেই বাক্যবোৰকে ইনফৰমেশ্যন এছাৰ্টিভ চেণ্টেন্স বুলি কয়। অৰ্থাৎ অসমীয়াত কওঁ আমি বৰ্ণনামূলক বাক্য। অৰ্থাৎ কিবা বিষয়, বস্তু, ঘটনা, তথ্য আদিৰ বিষয়ে যদি কিবা আমাক ডাটা দিয়ে, তেতিয়াহ'লে আইডিয়া দিয়ে, তেতিয়াহ'লে আমি তাক কি কৰিব পাৰোঁ যে এছাৰ্টিভ চেণ্টেন্স বুলি কওঁ। আমি যদি চাওঁ অপিনিয়ন, এটা অপিনিয়ন যদি লওঁ এনেকুৱা হ'ব পাৰে, অপিনিয়ন কি দিব পাৰোঁ আমি যে, এতিয়া যদি আমি অপিনিয়ন চাওঁ যে ৰাজু ইজ এ গুড বয়, ৰাজু ইজ এ গুড বয়। অৰ্থাৎ দিছ ইজ অপিনিয়ন এবাউট ৰাজু, কেনেকুৱা ল'ৰা, গুড বয়। অৰ্থাৎ এই বাক্যটো আমি কি কওঁ, এছাৰ্টিভ চেণ্টেন্স। ইয়াত এটা অপিনিয়ন দিছে ন, মন্তব্য দিছে ৰাজু কেনেকুৱা, ৰাজু ভাল ল'ৰা। যদি আমি ফেক্ট চাওঁ, এবাৰ ফেক্টৰ কথা কওঁ যে এইটো হ'ব আমি ইণ্ডিয়া গট ইণ্ডিপেণ্ডেণ্ট ইন 1947, অৰ্থাৎ 1947 চনত ভাৰতবৰ্ষ স্বাধীন হৈছিল। এইটো এটা কি ফেক্ট, ঘটনা বা তথ্যৰ বিষয়ে আমি গম পাইছোঁ। সেনেকৈ যদি আমি এটা ইনফৰমেশ্যন বা ডাটা দিব পাৰোঁ, যেনে দ্য ৰ'জ ইজ ৰেড, দ্য ৰ'জ ইজ ৰেড। ইয়াত যদি চাওঁ আমি, ইয়াত এটা কিছু ইনফৰমেশ্যন পাইছোঁ। হোৱাট ইনফৰমেশ্যন, যে ৰ'জটো কেনেকুৱা, গোলাপ ফুলটো কেনেকুৱা আছিল, ৰেড, ৰঙা আছিল। এই ধৰণৰ যিবোৰ বাক্য পায়, এই ধৰণৰ বাক্যবোৰকে আমি এছাৰ্টিভ চেণ্টেন্স বুলি কওঁ। এতিয়া যদি আমি চাওঁ যে ইণ্টাৰগেটিভ চেণ্টেন্স, কোনবোৰ চেণ্টেন্সক আমি ইণ্টাৰগেটিভ চেণ্টেন্স বুলি কওঁ। ইণ্টাৰগেটিভ চেণ্টেন্স মানে হ'ল প্ৰশ্নবোধক বাক্য। অৰ্থাৎ যিবোৰ বাক্যই কিবা সোধে, আস্ক চামথিং, কিবা যদি প্ৰশ্ন সোধে, যিবোৰ বাক্যৰ পৰা আমি কিন্তু প্ৰশ্ন সোধাৰ বোধ পাওঁ, তেনেহ'লে আমি সেইবোৰ বাক্যক প্ৰশ্নবোধক বা ইণ্টাৰগেটিভ চেণ্টেন্স বুলি কওঁ। এটা ইণ্টাৰগেটিভ চেণ্টেন্স সদায় অক্সিলাৰী ভাৰ্বেৰে বা প্ৰশ্নবোধক বাক্যৰে শব্দই আৰম্ভ হয় আৰু ই শেষত প্ৰশ্নবোধক চিনেৰে সমাপ্ত হয়। যদি আমি এটা উদাহৰণ লওঁ, আমি এনেকুৱাকৈ ল'ব পাৰোঁ এক্সাম্পল, যে আৰ ইউ ৰিডিং। এইটো এটা আমি কি কৈছোঁ যে ইণ্টাৰগেটিভ চেণ্টেন্স। ইয়াত কি হৈছে, অক্সিলাৰী ভাৰ্বে আৰম্ভ হৈছে আৰু শেষত আমাৰ প্ৰশ্নবোধক চিহ্নৰে এই বাক্যটো সমাপ্ত হৈছে। অৰ্থাৎ এইবোৰ বাক্যক আমি ইণ্টাৰগেটিভ চেণ্টেন্স বুলি কওঁ। আকৌ যদি চাওঁ আমি ইম্পাৰেটিভ চেণ্টেন্স, কোনবোৰ বাক্যক আমি ইম্পাৰেটিভ চেণ্টেন্স বুলি ধৰিম, যিবোৰ বাক্যই আদেশ, অনুৰোধ, উপদেশ আদি আমাক দিয়ে। যেনে ইম্পাৰেটিভ চেণ্টেন্সবোৰ আমি যদি কওঁ যে give me a glass of water,
গ্লাছ অফ ৱাটাৰ এইটো এটা কি কৰিছোঁ আমি অৰ্ডাৰ দিয়া গৈছে আদেশ এনেকুৱা বাক্য এটা আমি কি বুলি ক'ম এইটোক এই বাক্যটো ক'লে আমি গম পাইছোঁ যে কিবা এটা অৰ্ডাৰ দিছে আমাক তেনেহ'লে আদেশ দিছে তেতিয়াহ'লে আমি তাক বুজিম যে এইটো হ'ল ইম্পাৰেটিভ তেনেদৰে আমি অনুৰোধ হ'ব পাৰে যেনে প্লিজ গিভ মি এ গ্লাছ অফ ৱাটাৰ এতিয়া এই বাক্যটোকে কিন্তু আমি এইবাৰ কি বুলি ধৰিম যে ই অনুৰোধমূলক বাক্য কাৰণ ইয়াত আমাক অনুৰোধ কৰা হৈছে আকৌ তেনেকুৱা বাক্য আমাৰ সাজেকশ্যনো দিব পাৰে যেনে হেল্প এডভাইচ দিব পাৰে যেনে হেল্প দ্য পোৰ এই বাক্যটো আমাক কি কৈছে আনক সহায় কৰিবলৈ পৰামৰ্শ দিছে এনেকুৱা ধৰণৰ বাক্য যিবোৰ বাক্যৰ পৰা আমি কিবা উপদেশ আদেশ নিৰ্দেশ অনুৰোধ আদি যদি বুজায় ইংৰাজীত কম অৰ্ডাৰ কমান্ড ৰিকুৱেষ্ট সাজেকশ্যন এডভাইচ এটচেট্ৰা যদি বুজায় সেই ধৰণৰ বাক্যবোৰক আমি ইম্পাৰেটিভ সেন্টেন্স বুলি বুজিম এবাৰ আহিছোঁ আমি এক্সক্লামেটৰী সেন্টেন্সলৈ যে কোনবোৰ বাক্যনো এক্সক্লামেটৰী সেন্টেন্সবোৰক কৈ আছে যে ভাৱবোধক বা আৱেগসূচক বাক্য অৰ্থাৎ সাডেন এক্সপ্ৰেছন যিবোৰ বাক্যৰ পৰা আমি সাডেন এক্সপ্ৰেছন আমি বুজি পাওঁ সাডেন এক্সপ্ৰেছননো কি আমাৰ সাডেন এক্সপ্ৰেছন বুলি ক'লে বাহ বঢ়িয়া খেলা খেলিছে আজি দিছ ইজ আৱাৰ এক্সাইটমেণ্ট এইটো এটা আমাৰ ভাল আমি যদি কওঁ যে ইছ মানে খুন্দিয়ালে ডেট ইজ এ ছেডনেছ গতিকে এইটো এটা আমাৰ কি হঠাতে এক্সিডেণ্ট আমি যদি হঠাৎ দেখা পাওঁ এখন ধুনীয়া তাজমহলৰ ছবিটো দেখা পাওঁ তেতিয়া আমি কি কৰোঁ বাহ হাউ ৱাণ্ডাৰফুল দ্য তাজমহল ইজ দিছ ইজ আৱাৰ এক্সাইটমেণ্ট এটা আমাৰ কি হয় আমাৰ যিটো মনৰ ভাৱ বা আৱেগ সেইটো আমি প্ৰকাশ পায় যিবোৰ বাক্যৰ আমাৰ এনেকুৱা ধৰণৰ আৱেগবোৰ প্ৰকাশ পায় বা সাডেন এক্সপ্ৰেছন যিবোৰ আমাৰ সেইবোৰ প্ৰকাশ কৰে সেই বাক্যবোৰকে আমি কি বুলি কওঁ এক্সক্লামেটৰী সেন্টেন্স বুলি কওঁ এক্সক্লামেটৰী সেন্টেন্সৰ ক্ষেত্ৰত আমি জানো যে সদায় বাক্যটোৰ শেষত এটা এক্সক্লেমেশ্যন মাৰ্ক থাকে তেনেকৈ আমি ক'ব পাৰোঁ যে how beautiful the তাজমহল ইজ তো এনেকুৱা ধৰণৰ বাক্যটো আমি কি কৰিব পাৰোঁ কি কৰোঁ বা আমি যদি এনেকৈ কওঁ এলাছ I have lost the game lost the match মই খেলখন হাৰিলোঁ বা আমি ক'ব পাৰোঁ হুৰা I got the highest mark I got the highest mark এই ধৰণৰ যিবোৰ বাক্য এইবোৰত আমাৰ য'ত আমাৰ কি হয় সাডেন এক্সপ্ৰেছনবোৰ প্ৰকাশ পায় তেনেধৰণৰ বাক্যবোৰকে আমি এক্সক্লামেটৰী সেন্টেন্স বুলি ক'ব পাৰোঁ আকৌ কৈছোঁ এছাৰ্টিভ সেন্টেন্স এটাই যিবোৰ বাক্যই কি কৰে আমাক কোনো ব্যক্তি বস্তু ঘটনা আদিৰ বিষয়ে তথ্য দিয়ে কয় সেইবোৰ বাক্যকে এছাৰ্টিভ সেন্টেন্স বুলি কয় এছাৰ্টিভ সেন্টেন্স এটা সদায় কি হয় কেপিটেল লেটাৰেৰে আৰম্ভ হয় আৰু শেষত ফুল ষ্টপেৰে সি সমাপ্ত হয় ইণ্টাৰেক্টিভ সেন্টেন্স যিবোৰ বাক্যৰ পৰা আমি কিবা প্ৰশ্ন সোধাৰ বোধ পাওঁ তেনেধৰণৰ বাক্যবোৰক ইণ্টাৰেক্টিভ সেন্টেন্স বুলি কোৱা হয় ইণ্টাৰেক্টিভ সেন্টেন্স এটা অক্সিলাৰী ভাৰ্ব বা প্ৰশ্নবোধক শব্দৰে কিন্তু WH ৱৰ্ড পাওঁ আমি হোৱাট ৱেন হুৱেৰ হুইচ এইবোৰৰে আমি পাওঁ বা হাউ এইকেইটাৰে আৰম্ভণি হয় আৰু শেষত আমাৰ ইণ্টাৰগেটিভ যিটো মাৰ্ক সেয়া থাকে আকৌ ইম্পাৰেটিভ সেন্টেন্স কি হয় যিবোৰ বাক্যই আমাক কোনো আদেশ নিৰ্দেশ বা পৰামৰ্শ উপদেশ আদি বুজায় সেই বাক্যবোৰকে আমি ইম্পাৰেটিভ সেন্টেন্স বুলি কওঁ আৰু এক্সক্লেমেটৰী সেন্টেন্স যিবোৰ বাক্যত আমাৰ সাধাৰণ এক্সপ্ৰেছন প্ৰকাশ পায় য'ত খুব দুখ হৰ্ষ বিষাদ আমাৰ মনৰ অনুভূতিসমূহ আমি দেখিবলৈ পাওঁ বা যিবোৰ বাক্য ক'লে সেইবোৰ অনুভৱ কৰোঁ সেই বাক্যবোৰকে আমাৰ এক্সক্লেমেটৰী সেন্টেন্স বুলি কয় এতিয়া আমি সেন্টেন্সৰ এই ভাগকেইটা আমি সকলোৱে বুজি ল'লোঁ ইয়াৰ পিছত আমি শিকিম যে ট্ৰেঞ্জিটৰী আৰু ইনট্ৰেঞ্জিটৰী ভাৰৰ বিষয়ে আমি শিকিম আৰু তাৰপিছতে আমি ভইচ চেঞ্জ কেনেকৈনো কৰিব পাৰি সহযোগেৰে সেই বিষয়ে আমি আলোচনা কৰিম আপোনালোকে যদিহে আমাৰ এই ভিডিঅ'বোৰ ভাল পাইছে আৰু যদি আপোনালোকৰ কিবা পৰামৰ্শ আমাক দিবলগীয়া আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ কমেণ্ট বক্সত গৈ আমাৰ কমেণ্ট লিখিব আৰু বেল আইকনটো বৰ্তমান বজাবলৈ নাপাহৰিব